তো গাইছ এতিয়া আমি ৰাস্তাৰ পৰা আহি থাকোঁতে আকৌ এটা ভেলাঘৰ পালোঁ। ইয়াতে সোমাই পেলাই ধুনীয়াকৈ গাহৰি মাংস আৰু কিবা পোলাও দি আছে বুলি তাকে খাই ল'ব বুলি ৰেষ্টুৰেণ্টৰ ফিল্ডটো আনিছে মানে ধুনীয়াকৈ ভাল লাগিছে কিবা এটা এইটো জলকীয়া বম ৰহ পাকাৰ ফুটাব লৈছে আৰু এইটো মানে আঙঠাই হাতত লৈ লৈছে চ' হয় নমস্কাৰ মই নয়ন আৰু স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ চ' বলক আজি ভিডিঅ'টো আমি আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। হয় গম পাইছে আপোনালোকে বৰ্তমান ভোগালী বিহুৰ বতৰ, গতিকে আজি হ'ল উৰুকা আৰু এইটো হ'ল উৰুকাৰ ব্লগ আৰু উৰুকাৰ পিছদিনা দুমাহী ব্লগ একেলগে হৈ আছে। গতিকে একদম স্কিপ নকৰাকৈ ব্লগটো শেষলৈকে চাই থাকক। উৰুকাত কেনেধৰণৰ আমি কি কৰোঁ, কেনেধৰণৰ ক'ত কেনেকৈ থাকোঁ সকলো দেখাই আছোঁ আপোনালোকে একফালৰ পৰা চাই থাকক। বৰ্তমান ইয়াতে আমি জুই পুৱাই আছোঁ মজাকৈ আমাৰ অনুপমহঁতৰ ঘৰতে, আৰু মানে এতিয়া ইয়াত জুই পুৱাই আছোঁ। তাৰপিছত ধুনীয়াকৈ আমি এতিয়া যাম জেউৰা চেউৰা উঠাবলৈ। মজাকৈ জেউৰা চেউৰা উঠাম, কেনেকৈ উঠাম কেনেকৈ নুঠাওঁ সকলো দেখাই থাকি আপোনালোকক চাই থাকিব অলপ স্কিপ নকৰাকৈ। ৰাতিপুৱা একেবাৰে মেজি জ্বলাম, চ' তাৰ কাৰণেও সকলো মানে মেজি জ্বলোৱাৰ পৰা আদি কৰি সকলো ক্লিপ এটা ভ্লগতে হ'ব। গতিকে একদম স্কিপ নকৰাকৈ চাই থাকিব। আৰু কপিৰাইট লাগিব পাৰে কাৰণ গান বজি আছে আমাৰ বক্সত ধুনীয়াকৈ, চ' উপায় নাই আপোনালোকক এণ্টাৰটেইনমেণ্টৰ কাৰণে ভ্লগটো দি দিম। মোৰ কপিৰাইট লাগিলে কথা নাই, একো লাভৰ কাৰণে এইটো ব্লগত বনোৱা নাই। চাই থাকক অলপ স্কিপ নকৰাকৈ। গেং লৈ আহি গৈছোঁ মজাকৈ ইফালে আৰু আহি আছে পিছত এটা আহিলেই পিছফালে ওলালেই। এই দেখা নাই তো আন্ধাৰত মোৰ কেমেৰা ইমান দূৰলৈ ফ'কাছ নলয়। ইয়াক লৈছে ই ওচৰত আছে না, আৰু বগা মানুহক লৈ সি ক'লা মানুহ ফুটাব লৈছে আৰু এইটো মানে আঙঠাই হাতত লৈ লৈছে আৰু এইজন আছে ইফালে দিছোঁ। অঁ মাস্কখন খুলি দিলে চিনি পাব কৈ আছোঁ এতিয়া ৰাতি কেইটা বাজিল ৰাতি মোৰ ঘড়ী টাইমটো মানে হেৰি হৈ আছে 3:32 হৈ আছে মোৰ ঘড়ীত। চ' গাইছ এইবাৰ আকৌ গেংটো বাঢ়ি গ'ল আমাৰ। এই এটা নতুনকৈ মানে থাকিব গৈছিলোঁ পাঠা এটা আহিছে নতুনকৈ, এই আগত এটা যে আছে মিছন কমপ্লিট কৰিবলৈ। এইটো সগিনৰ ঘৰত চুৰ কৰিব যাম গাইছ, বেয়া নাপাব। আমাৰ ইউটিউবাৰৰ ঘৰতে যাব মানে বেলেগ মানুহ গাইছ নিজৰ ঘৰতে চুৰ কৰিব দিয়ে। এইবিলাক চাইডত ইমান বেৰা আছে দেখা দিয়া নহয়, এইবিলাক অত বেৰা আছে উঠাব নিদিয়ে। সি কি কয় জানে নাই গাইছ, ই কয় আমাৰ ঘৰত ব'ল, আমাৰ ঘৰত মানুহ পূৰা নাক বজাই শুই আছে, ব'ল উঠাই দিম আজি মাল বোলে। এই ডিজিটি খুৰা কেনেকৈ ডিজিটি সঁচা নাই এয়া হয় বোলে, হয় কৈ দিয়া আকৌ গাঁতত সোমাম ৰে ভাই, অকণমান নোসোমালোঁ। ফাইনেলি এডাল কিবা লৈছে না নিজৰ ঘৰৰ পাই ফাইনেলি এতিয়া আহি পালোঁ আমাৰ নপাম গাঁৱৰ একদম ভিতৰত। আমাৰ ইফালে কিছুমান ডেক'ৰেশ্যন কৰিছে মজাকৈ একদম চাৰিওফালে লাইট চাইট লগাই একদম অলপমান ৰেষ্টুৰেণ্টৰ ফিল্ডটো আনিছে মানে ধুনীয়াকৈ ভাল লাগিছে কিবা এটা। এইটো এটা আৰু ইফালে এটা ভেলা পুজি আছে মজাকৈ, এইটো আৰু ইফালে জুই এইজন ডেক'ৰেশ্যন কৰা মানুহজন আইডিয়া কৰা বমটো হাতত লওঁ লাঠিডাল দলিয়াই দে। মই জ্বলিব দিছো লেচু বমটো হাতত ধৰি থাক লাঠিডাল দলিয়াই দে বুলি কয়
Short guys. Pura short guys. এই ৰাতি 2-3টা বজাত আমি চিপছ খাই আছোঁ দোকানৰ পৰা চিপছ কিনিব গৈছিলোঁ টাইমটো চাই লওক বাৰু বিশ্বাস নকৰে যদি অন কৰি দে চাওক 2:39 আমি দোকানী উঠাব গৈছোঁ দোকানত চাবিয়ে বিচাৰি পোৱা নাছিল কৈ আছোঁ এতিয়া আমি ৰাস্তাৰ পৰা আহি থাকোঁতে আকৌ এটা ভেলাঘৰ পালোঁ ইয়াতে সোমাই পেলাই ধুনীয়াকৈ গাহৰি মাংস আৰু কিবা পোলাও দি আছে বোলে তাকে খাই লওঁ বুলি ভাবিছোঁ আমি আকৌ লাইটত লাগি আছে ক'ত ধৰিম এতিয়া কচোন চ' ফাইনেলি আকৌ আহি পাই গ'লোঁ জেৰা চেৰা জ্বলাই দিলোঁ চ' এতিয়া হাতত কিবা এটা লৈ আছোঁ মই কি লৈ আছোঁ জানো এইটো জলকীয়া বম পাকাৰ এইটো ফুটাব লাগে ফাইনেলি পোহৰে হৈ গ'ল এতিয়া চাব পাৰে একদম চাৰিওফালে পোহৰ মানে হ'লে আৰু পোহৰ এতিয়া পোহৰ হ'ল ময়ো গৈ আছোঁ ঘৰত গৈ এতিয়া মই মেজি জ্বলাব লাগিব মই গা চা ধুম ধুনীয়াকৈ একদম এতিয়া মেজি জ্বলোৱা এতিয়া উৰুকাৰ ভ্লগ চেছ মেজি জ্বলোৱা ভ্লগ পাব এতিয়া এইটো ভ্লগতে কিন্তু বেলেগকৈ নহয় ত' চাই থাকক অলপো স্কিপ নকৰাকৈ আৰু গাইজ যিহেতু এইবিলাক আগৰে পৰম্পৰা চ' এতিয়া মানে উৰুকাৰ দুমাহীৰ দিনা আমাৰ ৰাতিপুৱা এনেকৈ ধুমধাম তামোল গছত কোবাব লাগে কোবাই আছে আইতাই কোবাই আছে তো সকলোৱে কৰেই চাগে এনেকুৱা চ' কোনে কৰে কমেণ্ট এটা কৰি দিবা এইফালে আৰু কোবাব হেৰি সেইডাল নহয় সেইডাল হয় আগৰডাল এডাল নহয় আৰু মই এতিয়া জ্বলাম এইটো মেজি আমাৰ ঘৰতে বনাই থৈছিলোঁ যিটো চ' একদম গা চা ধুই লওঁ বঢ়িয়াকৈ জ্বলাই দেখাই আছোঁ আপোনালোকক মই গা চা ধুই ল'লোঁ আৰু মেজি জ্বলাবলৈ একদম ডিঙিত গামোচা চামোচা লৈ ৰেডি হৈ গ'লোঁ মানে আপোনালোকে জানেই মই ধৰ্মীয় অনুষ্ঠানবিলাকত বেছিভাগ এই গামোচা চাৰ্টটোৱে পিন্ধোঁ ত' ধৰ্মীয় অনুষ্ঠানবিলাকত মোক এই চাৰ্টটো বেছি ভাল পাওঁ মানে পিন্ধি পেলাই আৰু ইফালে আমাৰ সৰু ইউটিউবাৰটো ৰেডি হৈ গ'ল কি কৰিম এতিয়া আমি চ' আমি মেজি জ্বলাবলৈ সাজু হৈ গ'লোঁ এতিয়া বস্তুখিনি যা যোগাৰখিনি ৰেডি কৰোঁ চ' বলক মেজি জ্বলাব ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব দেই মানে অলপ হাই লেভেল হ'ব গৈ আছে চ' মেজিটা লৈ আহি গ'লোঁ হাতত আৰু অলপ আগত মই ইয়াত ধুনীয়াকৈ খেৰখিনি আনি থৈ গৈছোঁ চেণ্ডেলযোৰ খুলি থৈছোঁ ইয়াত খেৰখিনি জ্বলাব লাগিব এইটো মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন চ' ফাইনেলি জ্বলাই দিলোঁ সেৱা চেৱা কৰি ল'লোঁ মজাকৈ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল ঐ বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই এই চাহু আহি গ'ল মেজিৰ ওচৰত ধুনীয়াকৈ খাওঁ একদম আজি মই মেজিৰ গৰুৰ পৰাই এই ভ্লগটো এণ্ড কৰিব বিচাৰিছোঁ গতিকে যদিহে এই ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ নতুন এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকে আৰু শেষত আকৌ এবাৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা আৰু মোৰ ইউটিউব চেনেল all12vlog তৰফৰ পৰা গতিকে যোৱাকালি ৰাতি টোপনি মৰা নাই অলপ বেয়া হৈ আছে চ' এতিয়া টোপনি মাৰি মই হৈ থাকোঁ আপোনালোকে ধুনীয়াকৈ শুই ভিডিঅ'টো চাই থাকক বাই বাই